বহু সময়ৰ আগৰ কথা। দ্বাপৰ যুগৰ অন্তিম সময়। ইতিমধ্যে মহাভাৰতৰ যুদ্ধ শেষ হৈছিল। তেতিয়া পাণ্ডৱসকলে হস্তিনাপুৰৰ শাসনভাৰ দখল কৰিছিল। যুধিষ্ঠিৰক ৰজা পতা হ'ল আৰু তেওঁৰ শাসনকালত সত্য, ধৰ্ম আৰু ন্যায়ৰ ৰাজত্ব হৈছিল। কিছুদিনৰ পাছত এদিন যুধিষ্ঠিৰে ভায়েক আৰু দ্ৰৌপদীৰ সৈতে ৰাজপাট এৰি সুশৰীৰে স্বৰ্গাৰোহণ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোক যোৱাৰ পিছত অৰ্জুনৰ নাতি আৰু অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক হস্তিনাপুৰৰ ৰজা পতা হয়। পৰীক্ষিত এজন ধৰ্মপৰায়ণ আৰু ন্যায়পৰায়ণ ৰজা আছিল। তেওঁৰ ৰাজত্বকালত জনসাধাৰণ সুখী আৰু সমৃদ্ধিশালী আছিল। কিন্তু সেই সময়তে কলিযুগে পৃথিৱীত প্ৰৱেশ কৰিলে। ভগৱান শ্ৰীকৃষ্ণ যেতিয়া পৃথিৱী এৰি বৈকুণ্ঠ ধামলৈ উভতি গৈছিল, তেতিয়া পৃথিৱীত কলিযুগৰ আৰম্ভ হৈছিল। কলিযুগৰ আগমনৰ লগে লগে অধৰ্ম, অসত্য আৰু পাপে ক্ৰমান্বয়ে ঠাই ল'বলৈ ধৰিলে। ৰজা পৰীক্ষিতে দেখিলে যে কলিৰ আগমনে তেওঁৰ প্ৰজাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইকাৰণে ৰজা পৰীক্ষিতে তেওঁৰ ৰাজ্যত কলিৰ প্ৰৱেশত বাধা দিয়াৰ সংকল্প ল'লে। এদিন ৰজা পৰীক্ষিত বন বিহাৰ কৰিবলৈ গৈছিল। তেওঁ দেখিলে শূদ্ৰৰ পোছাক পৰিহিত এজন মানুহে, যিজন আচলতে কলিযুগ, গাই গৰু আৰু বলদ এটাক কোবাই আছে। আৰু বলদ গৰুটোৰ 4খন ঠেঙৰ 3খন ঠেং ইতিমধ্যে ভাঙি গৈছে। গাইজনী আছিল পৃথিৱীৰ প্ৰতীক আৰু বলদটো আছিল ধৰ্মৰ প্ৰতীক। সেই সময়ত ধৰ্ম 4খন ভৰিৰ ভিতৰত মাত্ৰ এখন ভৰিৰ ওপৰত থিয় হৈ আছিল, কাৰণ সত্য, তপস্যা আৰু দয়া আদি ইতিমধ্যে ধ্বংস হৈ গৈছিল। ৰজা পৰীক্ষিত ক্ৰোধিত হৈ কলিযুগক শাস্তি দিয়াৰ সিদ্ধান্ত ল'লে। কিন্তু কলিযুগে ৰজাৰ আগত শৰণাপন্ন হৈ প্ৰণাম কৰি প্ৰাৰ্থনা কৰিলে, হে ৰাজন, মোক ক'ৰবাত থাকিবলৈ ঠাই দিয়ক। ৰজা পৰীক্ষিতে কলিযুগক 4টা স্থান দিছিল: জুৱা খেল, সুৰা, অনৈতিক সম্পৰ্ক আৰু হিংসা। পিছত কলিযুগে সোণতো বাস কৰাৰ অনুমতি বিচাৰিলে। সোণৰ পৰাই লোভ আৰু পাপ বাঢ়ি যায় বুলি ভাবি ৰজায়ো তেওঁক এই ঠাইকণো দি দিলে। কিছু সময়ৰ পাছত ৰজা পৰীক্ষিতে বনত চিকাৰ কৰিবলৈ গৈছিল। চিকাৰ কৰি থাকোঁতে পানীৰ পিয়াহ অনুভৱ কৰাত পানীৰ সন্ধান কৰি কৰি তেওঁ ঋষি শ্ৰমিকৰ আশ্ৰম পালেগৈ। ঋষি ধ্যানত মগ্ন হৈ আছিল। ৰজাই তেওঁৰ পৰা কোনো সঁহাৰি নাপালে। অলপ সময় অপেক্ষা কৰি ঋষিৰ পৰা কোনো উত্তৰ নাপাই ৰজা পৰীক্ষিত খঙত হিতাহিত জ্ঞান হেৰুৱাই মাটিত পৰি থকা মৰা সাপ এটা তুলি আনি ঋষিৰ ডিঙিত মেৰিয়াই দিলে। এয়া আছিল ৰজা পৰীক্ষিতৰ এক দুৰ্ভাগ্যজনক কাৰ্য। এই ঘটনাৰ খবৰ পাই ঋষিৰ পুত্ৰ শৃংগীয়ে ক্ৰোধিত হৈ ৰজা পৰীক্ষিতক তিৰস্কাৰ কৰিলে আৰু 7 দিনৰ ভিতৰত তক্ষক নামৰ সৰ্পৰ দংশনত তোমাৰ মৃত্যু হ'ব বুলি অভিশাপ দিলে। এই অভিশাপৰ কথা যেতিয়া ৰজা পৰীক্ষিতে গম পালে, তেতিয়া তেওঁ নিজৰ এই কাৰ্যত অনুতাপ কৰিলে। এই পাপৰ প্ৰায়শ্চিত্তৰ বাবে তেওঁ পুত্ৰ জন্মেজয়ক ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰি গংগাৰ পাৰত তপস্যা কৰিবলৈ ধৰিলে। তপস্যাৰ সময়ত তেওঁ মহৰ্ষি শুকদেৱৰ পৰা ভাগৱত পুৰাণৰ কাহিনী শ্ৰৱণ কৰিছিল। 7 দিন ধৰি তেওঁ ঈশ্বৰৰ মহিমা একান্ত মনত শ্ৰৱণ কৰিলে আৰু ধাৰ্মিকতাৰ গভীৰতা বুজিব পাৰিলে। এই কাহিনীয়ে তেওঁক জ্ঞান আৰু মোক্ষৰ পথ দেখুৱাইছিল। 7ম দিনা তক্ষক নাগে ৰজাক দংশন কৰিলে। পৰীক্ষিতে তেওঁৰ পাৰ্থিৱ শৰীৰ এৰি থৈ গ'ল, কিন্তু তেওঁৰ আত্মাই মোক্ষ লাভ কৰিলে। ৰজা পৰীক্ষিতৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ জন্মেজয়ে পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ সৰ্পসত্ৰ নামেৰে এক ভব্য যজ্ঞ আৰম্ভ কৰিলে। এই যজ্ঞত তেওঁ সকলো সাপকে ধ্বংস কৰাৰ সিদ্ধান্ত ল'লে। বহু সৰ্প যজ্ঞৰ অগ্নিত পৰি জাহ যাব ধৰিলে। ইয়াকে দেখি আস্তিক ঋষিয়ে যজ্ঞস্থানলৈ আহি জন্মেজয়ক সান্তনা দিলে। তেওঁ ক'লে, মহাৰাজ, খং আৰু প্ৰতিশোধৰ পৰা একো লাভ নাই। আপোনাৰ পিতৃৰ মৃত্যুৰ কথা স্বীকাৰ কৰি শান্তিৰ পথ অনুসৰণ কৰক। ৰজা জন্মেজয়ে ঋষিৰ কথা মানি লৈ যজ্ঞ ক্ষিমানতে সমাপ্ত কৰিলে। এইদৰে সাপ প্ৰজাতিটোক সুৰক্ষা দিয়া হৈছিল। এই কাহিনীটোৱে ইয়াকে শিকায় যে কলিযুগত অধৰ্ম আৰু পাপৰ প্ৰভাৱ বাঢ়িলেও ঈশ্বৰৰ নাম জপ কৰি আৰু ধৰ্মৰ পথ অনুসৰণ কৰি মোক্ষ লাভ কৰিব পাৰি। ৰজা পৰীক্ষিতৰ কাহিনীয়ে আমাক কয় যে জীৱনৰ প্ৰতিটো অসুবিধা অনুতাপ আৰু জ্ঞানৰ দ্বাৰা সমাধান কৰিব পাৰি। সত্য আৰু ধৰ্ম অনুসৰণ কেতিয়াও অসাৰ নহয়। কলিযুগৰ মানুহৰ প্ৰতি ধৰ্ম আৰু অধৰ্মৰ পৰীক্ষা চলিয়ে থাকে, কিন্তু ধৰ্ম অনুসৰণ কৰাজনেহে কৃতকাৰ্য হয় আৰু শেষত তেওঁ মোক্ষ লাভ কৰে। মৃত্যু অনিবাৰ্য। ৰজা পৰীক্ষিতে এই কথা সহজেই মানি ল'লে আৰু শেষ মুহূৰ্তত ভগৱানক স্মৰণ কৰি মোক্ষ লাভ কৰিলে।
ৰজা পৰীক্ষিতক অভিশপ্ত হোৱাটোৱে এইটোকে দেখুৱাইছে যে মানুহে খঙত কৰা যিকোনো কৰ্মৰ পৰিণাম ধ্বংসাত্মক হ'ব পাৰে। একে সময়তে একান্ত ধ্যান আৰু ভক্তিৰ দ্বাৰা মোক্ষও লাভ কৰিব পাৰি। এই কাহিনীয়ে আমাক শিকাইছে যে জীৱনত পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, যদি ঈশ্বৰৰ প্ৰতি অটল বিশ্বাস ৰাখি ধৰ্ম পালন কৰা হয়, তেন্তে সকলো কঠিনতাৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ। জয় শ্ৰীকৃষ্ণ।